নমস্কাৰ আপোনালোকে যদি নিজৰ দেশক ভাল পায় যিখন দেশত জন্ম হৈছে সেইখন দেশক ভাল পায় নিজকে হিন্দুস্তানী বা ইণ্ডিয়ান বুলি কৈ যদি গৌৰৱ অনুভৱ কৰে তেন্তে চীনত নিৰ্মিত এপসমূহ আপোনাৰ মোবাইলৰ পৰা আনইনষ্টল কৰি দিয়ক চীনৰ পৰা আমাৰ ভাৰতলৈ অহা টোটেল 53টা এপ আছে সেই 53টা এপ মই ডেসক্ৰিপচনত দি দিছোঁ আৰু এতিয়া মেইন কথাটো হ'ল কি এপ আপোনাৰ মোবাইলত ইনষ্টল হৈ আছে চীনৰ পৰা অহা আপুনি কেনেকৈ জানিব সেই কাৰণেও মই এটা প্লে ষ্ট'ৰৰ পৰা এপৰ লিংক তলত দি দিছোঁ সেই এপটো আপোনালোকে ডাউনলোড কৰি তাত যোৱাৰ লগে লগে আপোনালোকক দেখুৱাই দিব কি এপ আপোনালোকৰ মোবাইলত চীনৰ পৰা অহা আছে সেইখিনি আপোনালোকে আনইনষ্টল কৰি দিয়ক আৰু 2 নম্বৰ কথাটো হ'ল আপোনালোকে এতিয়া কিছুমানে ক'ব যে এপখিনি আনইনষ্টল কৰিলোঁ চীনৰ পৰা অহা বস্তুবিলাক কি কৰিম তেতিয়া মানে এপখিনি যদি আপোনালোকে ব্যৱহাৰ কৰি থাকে তেতিয়া ধৰি লওক টিকটক এপটো আপোনালোকে ব্যৱহাৰ কৰি আছে টিকটকৰ কেমেৰাটো পুৰা ডাইৰেক্ট মানে কানেকশ্যন কৰি লৈ চীনে আমাৰ ইণ্ডিয়াৰ লগত কি হৈ আছে আমি কি কৰি আছোঁ চীনে ডাইৰেক্ট চাই থাকিব পাৰে কিন্তু মোবাইলত মানে অকণমান দীঘল হয় মোবাইলো আমি বৰ্জন কৰিম মানে এনেকুৱা ঘটনাটো হ'ব লাগিব যে চীনৰ বস্তু বৰ্জন কৰিব লাগিব আৰু আমাৰ স্বদেশী বস্তু অৰ্জন কৰিব লাগিব ঠিক তেনেকুৱা ধৰণে আৰু যদি লাহে লাহে মোবাইলটো এৰিম প্ৰথমতে আপোনালোকে চীনত নিৰ্মিত এপসমূহ আনইনষ্টল কৰি দিয়ক নমস্কাৰ